ই হ'ল প্ৰাচীন ভাৰতবৰ্ষৰ সবাতোকৈ দুৰ্ধৰ্ষ সামৰিক বাহিনী, যাৰ যুদ্ধ কৌশল চীন আৰু জাপানেও গ্ৰহণ কৰিছিল। এই সৈন্য বাহিনীক প্ৰশিক্ষণ দিছিল স্বয়ং শ্ৰীকৃষ্ণই। নমস্কাৰ, মই সংগীতা ভৰালী। আজিৰ ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ কুৰুক্ষেত্ৰৰ যুদ্ধ সমসাময়িক আৰ্যভট্টৰ সবাতোকৈ দুৰ্ধৰ্ষ সামৰিক বাহিনীটোৰ কথা, আৰু লগতে মহাকাব্য মহাভাৰতে আমাক দি যোৱা কিছু শিক্ষা। প্ৰাচীন ভাৰতবৰ্ষৰ সবাতোকৈ দুৰ্ধৰ্ষ সৰ্বোচ্চ সামৰিক শক্তি আছিল দ্বাৰকাৰ নাৰায়ণী সেনা। নাৰায়ণী সেনাৰ বাবেই সেই সময়ত আৰ্যভট্টৰ কোনো ৰাজ্যই দ্বাৰকাক প্ৰত্যাহ্বান জনাবলৈ বা দ্বাৰকাৰ সৈতে যুদ্ধ কৰিবলৈ সাহস নকৰিছিল। দ্বাৰকা হৈ উঠিছিল অপ্ৰতিদ্বন্দ্বী এক শক্তি। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত এই নাৰায়ণী সেনাৰ উল্লেখ পোৱা যায় মহাভাৰতত, যে কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ নিশ্চিত হ'ল। সেই যুদ্ধত সহযোগিতা বিচাৰি দুয়ো পক্ষই ভাৰতৰ অন্যান্য ৰাজ্যসমূহলৈ নিজৰ নিজৰ ৰাজদূত পঠিয়ালে, আৰু সেই উদ্দেশ্যৰেই এদিন দ্বাৰকা পালেগৈ দুৰ্যোধন, আৰু ঠিক একে সময়তে অৰ্জুনো তাত গৈ উপস্থিত হ'ল। সেই সময়ত কৃষ্ণ শুই আছিল, কিন্তু কুৰু বংশৰ সৈতে তেওঁলোকৰ যেতিয়া এটা ঘৰুৱা সম্পৰ্ক আছিল, আত্মীয়তা আছিল, সেয়ে তেওঁলোকক কোৱা হ'ল যে তেওঁলোকে ইচ্ছা কৰিলে কৃষ্ণ সাৰ পোৱালৈকে তেওঁৰ কোঠাতেই বহিব পাৰে। গতিকে দুয়োজন কৃষ্ণৰ কোঠালৈ গ'ল, আৰু তেওঁলোকে গৈ দেখিলে যে কৃষ্ণ শুই আছে, আৰু তেওঁৰ শিতানৰ ফালে কেইখনমান আসন বৰ ধুনীয়াকৈ সজাই থোৱা আছে। গতিকে দুৰ্যোধন তাৰে এখন আসনত বহি পৰিল, কিন্তু অৰ্জুন তাত নবহিল। অৰ্জুন গৈ বহিল তেওঁৰ ভৰিৰ ওচৰত, মানে পঠানত। গতিকে কৃষ্ণ যেতিয়া সাৰ পালে, তেওঁ চিধা অৰ্জুনক দেখা পালে আৰু খুব আগ্ৰহেৰে সুধিলে, আৰে পাৰ্থ, তুমি ইয়াত কিয় বা আহিলা? অৰ্জুনতকৈ আগতে দুৰ্যোধনেহে আপত্তিৰ সুৰত কৈ উঠিল যে মইতো আগতেই আহিছোঁ, অৰ্জুনতকৈ আগতে মই আহিছোঁ, তাতে মই অৰ্জুনতকৈ ডাঙৰ, গতিকে আগতে আপুনি মোৰ কথা শুনিব লাগিব। তে কৃষ্ণই ক'লে, আগত বা পাছত বুলি কি কথা আছে, মই দুয়োজনৰে কথা শুনিম। আৰু তাৰপিছত তেওঁ দুয়োৰে কথা শুনিলে। তেতিয়া কৃষ্ণই ক'লে যে তোমালোক দুয়ো যেতিয়া আহিছা, মই কাকো নিৰাশ কৰিব নোৱাৰোঁ, দুয়োজনকে মই সহায় কৰিব লাগিব। এটা কাম কৰা, এজনে মোৰ সৈন্য বাহিনীটো লৈ লোৱা, মোৰ নাৰায়ণী সেনা, আৰু আনজনক যিহেতু মই সেনা বাহিনী দি সহায় কৰিব নোৱাৰিম, তেওঁৰ লগত মই নিজে যি পাৰোঁ কৰি দিম, মই লগত থাকিম। কিন্তু এতিয়াই মই এটা কথা স্পষ্ট কৰিব খুজিছোঁ, মই লগত থাকিমহে, মই দুই এটা পৰামৰ্শ দিম, সেইটো বেলেগ কথা, কিন্তু মই সেই যুদ্ধত অস্ত্ৰ নুঠাওঁ, মই যুদ্ধ নকৰোঁ। এইখিনিতে ক'ব বিচাৰিছোঁ নাৰায়ণী সেনাৰ বিষয়ে। জনা যায় কৃষ্ণ যেতিয়া বৃন্দাবনত আছিল, তেতিয়া তেওঁ ককায়েক বলৰাম আৰু লগৰ লগৰীয়াৰ সৈতে খেলা ধূলা কৰি থাকোঁতেই এটা যুদ্ধ কৌশল উদ্ভাৱন কৰিছিল। এই যুদ্ধ কৌশলৰে এটা অংশ আছিলে ৰাসলীলাত কৰা যিটো দাণ্ডিয়া নৃত্য, সেইটো সেই যুদ্ধ কলাৰে এটা অংশ। আৰু এই যুদ্ধ কৌশলৰ দ্বাৰাই কৃষ্ণ বলৰামে চানুৰ আৰু মুষ্টিকৰ দৰে শক্তিশালী মল্লযোদ্ধাক সেই বয়সতে হৰুৱাবলৈ সক্ষম হৈছিল। পিছত কৃষ্ণ যেতিয়া মথুৰালৈ আহিল, যেতিয়া দ্বাৰকা নিৰ্মাণ কৰিলে, তাৰপিছত তেওঁ নিজেই সেই যুদ্ধ কৌশলৰ বিকাশ সাধন কৰি এটি সৈন্য বাহিনী গঢ়ি তুলিলে। ঋষি অগস্ত্যই এই যুদ্ধ কৌশল দক্ষিণ ভাৰতলৈ লৈ যায়। আজিও কেৰেলা আৰু দক্ষিণ ভাৰতৰ আন কিছুমান ৰাজ্যত এই যুদ্ধ কৌশল কালাৰিপায়াট্টু নামেৰে প্ৰচলিত হৈ আছে। জনা যায় যে বৌদ্ধি ধৰ্মন নামৰ এজন বৌদ্ধ সন্যাসীয়ে এই যুদ্ধ কৌশল চীন দেশলৈ লৈ যায়, আৰু চীন, জাপান আদি বৌদ্ধ ধৰ্মৰ প্ৰভাৱ থকা দেশসমূহত এই যুদ্ধ কলাই প্ৰসাৰ লাভ কৰে। এই যুদ্ধ কলাৰ পৰাই বৰ্তমান প্ৰচলিত যি মাৰ্চিয়েল আৰ্ট, এই মাৰ্চিয়েল আৰ্টো এই যুদ্ধ কৌশলৰ পৰাই ওলাইছে বুলি জনা যায়। নাৰায়ণী সেনাক চতুৰংগিনী সেনা বুলিও কোৱা হৈছিল। হৰিবংশত উল্লেখ আছে যে শ্ৰীকৃষ্ণৰ বংশৰ 18,000 ভাই ককাইকে ধৰি নাৰায়ণী সেনা 10 লাখতকৈ অধিক যোদ্ধাৰে গঠন কৰা হৈছিল। নাৰায়ণী সেনাৰ প্ৰধান সেনানায়ক আছিল বলৰাম, আৰু সেনাপতি আছিল সাত্যকী। এই সেনাত 7জন অতিৰথী আৰু 7জন মহাৰথী আছিল। কৃষ্ণ, বলৰাম, সাত্যকী, শাম্ব, চাৰুদেষ্ণ, চক্ৰদেৱ আৰু আহুক, এই 7জন আছিল অতিৰথী। আৰু কৃতবৰ্মা, অনাদৃষ্টি, সমীক, সমিতাঞ্জয়, কংক, শংকু আৰু কুন্তী, এই 7জন আছিল মহাৰথী। জনা যায় যে দ্বাৰকাত নাৰায়ণী সেনাৰ যিটো সামৰিক বাহিনী আছিল, তাত
মুঠ 7 অক্ষৌহিণী সেনা আছিল আৰু বলৰামে কুৰুক্ষেত্ৰ যুদ্ধৰ বাবে তাৰ মাত্ৰ 1 অক্ষৌহিণী সেনাহে পঠিয়াইছিল 6 অক্ষৌহিণী সেনা তেতিয়াও দ্বাৰকাতে আছিল এতিয়া কৃষ্ণই অৰ্জুন আৰু দুৰ্যোধনৰ আগত দাঙি ধৰিছে এই নাৰায়ণী সেনাৰে প্ৰস্তাৱ দুৰ্যোধনটো এই সুযোগলৈ বাট চাই আছিল তেওঁ একে আশাৰে নাৰায়ণী সেনা বিচাৰিলে কিন্তু অৰ্জুনে ক'লে যে মইতো আপোনাকে বিচাৰি আহিছিলোঁ মোক সেনা নালাগেই তেওঁ ক'লে ভাবিছোঁ পাৰ্থ মই কিন্তু অস্ত্ৰ নধৰোঁ যুদ্ধত তেতিয়া অৰ্জুনে ক'লে আপুনি অস্ত্ৰ ধৰিব নালাগে আপুনি মোৰ সাৰথী হওক মোক বাট দেখুৱাই লৈ যাওক পথ প্ৰদৰ্শন কৰক মোৰ তাৰ পাছত এই যুদ্ধৰ ফলাফল আমি সকলোৱে জানো কৃষ্ণই নিজেই প্ৰশিক্ষণ দিয়া নাৰায়ণী সেনাকে ধৰি 11 অক্ষৌহিণী কৌৰৱ সেনা বিধ্বস্ত হৈছিল 7 অক্ষৌহিণী পাণ্ডৱ সেনাৰ হাতত গতিকে সংখ্যাতকৈ গুণৰ গুৰুত্ব সদায়ে অধিক আমি প্ৰায়ে কৈ থাকোঁ কোৱান্টিটিত নহয় কোৱালিটিক গুৰুত্ব দিব লাগে আৰু কথা সেইটোৱেই আমি সদায় গুণক অধিক গুৰুত্ব দিব লাগে সংখ্যাত বেছি হৈও লাভ নাই যদি গুণ কম থাকে এফালে কৃষ্ণ আছিল আৰু আনফালে প্ৰচণ্ড শক্তিশালী সামৰিক বাহিনী নাৰায়ণী সেনা কিন্তু য'ত কৃষ্ণ আছিল জয়ী তেওঁলোকেই হ'ল তদুপৰি আৰু এটা কথা আমি মনত ৰাখিব লাগে যে যদি আমি সৎ পথত আছোঁ যদি আমি ধৰ্ম পথত আছোঁ তেতিয়াহ'লে স্বয়ং ঈশ্বৰ আমাৰ সাৰথী হ'ব তেওঁ আমাক বাট দেখুৱাই লৈ যাব আমাক সঠিক পথৰ সন্ধান দিব অভিভাৱক হিচাপে তেওঁ আমাৰ সখা বন্ধু হিচাপে বা আমাৰ মনৰ মাজত থকা আমাৰ বিবেক হিচাপে তেওঁ আমাক সঠিক পথৰ নিৰ্দেশ নিশ্চয় দিব আজিৰ ভিডিঅ'টিত ইমানেই আমি নতুন নতুন ভিডিঅ' লৈ পুনৰ আপোনাৰ সন্মুখত উপস্থিত হ'ম আমাৰ চেনেলটিক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনত হেঁচা দিবলৈ নাপাহৰিব ধন্যবাদ